স্বাগতম জনাইছোঁ। আহক আৰম্ভ কৰোঁ। প্ৰথমতে চাওক মায়ে চাফা কৰি আছে এইটো আমাৰ হাঁহৰ ফাৰ্মখন। দেখাওঁ আমাৰ যিবিলাক আমাৰ কেম্বেলৰ পোৱালি আছিল আধা আধি বেচাই গ'ল, যিখিনি আছে সেইখিনি দেখাওঁ আপোনালোকক। এইখিনিয়ে বাচি আছে আৰু এইফালে আছে আমাৰ কোৱেলখিনি। কোৱেলখিনি আপোনালোকক দেখাওঁ। প্ৰায় ডাঙৰ হৈ গৈছে আমাৰ কোৱেলখিনি প্ৰায়, আৰু কণী দিব টাইম প্ৰায় আৰু ধৰক আৰু 20 দিনমান গ'লে প্ৰায় কণী দিবই এতিয়া। পিঞ্জৰাটো আমি বনাবলৈ দিছোঁ। পিঞ্জৰাটো আজি নিম, যিহেতু আৰু এটা ভিডিঅ' বনাম আজি, গতিকে চাই থাকিব। আজি আৰু এটা ভিডিঅ' দিম পিঞ্জৰাটোত কেনেকৈ ৰাখিম, কিমান দীঘল পিঞ্জৰা, কিমান লাগে দীঘল, এইবিলাক চব দেখাম আপোনালোকক। গতিকে চাওক, অলপমান ওচৰলৈ যাই দেখাইছোঁ। এইবোৰ চাওক আমাৰ ডাঙৰ হৈ গৈছে বৰ্তমান। ওইটো হাঁহটো সোমালে, কেনেকৈ বা সোমালে সেইফালে, হাঁহৰ কাৰণে সেইফালে থৈ দিছিলোঁ। আচ্ছা ঠিক আছে, টেনশ্যন নাই। দানা খাই আছে, এইবিলাক তলতো আছে সোমাই ডাঙৰ হৈছে প্ৰায়, আৰু ৰাখিব নোৱাৰি ইয়াত, যিহেতু পিঞ্জৰাটো হ'ব তাত লৈ আহিম। গতিকে আপোনালোকক যদি কোৱেল পক্ষী লাগে বা কেম্বেল হাঁহ লাগে, তেতিয়াহ'লে আমাৰ স্ক্ৰীণত থকা নম্বৰটোত আপুনি যোগাযোগ কৰিব পাৰে। দিয়া আছে নাম্বাৰটো 9101171954। গতিকে পানী খাই আছে, পানীৰ লগত আমি কেলছিয়াম এইবিলাক মিক্স কৰি দিছোঁ। যিহেতু হাঁহবিলাক চাওক, হাঁহবিলাকো ডাঙৰ হৈয়ে গৈছে প্ৰায়, আৰু ধৰক হাঁহ আপোনাৰ 15 দিনমান গ'লে পানীত এৰি দিব পৰা প্ৰায় হ'ব আৰু। দানা খাই আছে এইবিলাক। বৰ্তমান আমি হিট দি ৰখা নাই, কাৰণ হিট দিয়া টাইম সিহঁতৰ গুচি গ'ল। এতিয়া আৰু আপুনি হিট নিদিব, কাৰণ যিহেতু গৰম দিন আছে। আমি এনেই পোহৰৰ কাৰণে এটা LED লাইট জ্বলাই থৈ দিছোঁ ইয়াত, যিহেতু খানা দিব টাইমত ৰাতি অলপ মানে পোহৰৰ ব্যৱস্থা আগতে কৰি দিওঁ। হাঁহবিলাক চাই লওক। সিহঁতৰো পানীত আমি কেলছিয়াম আৰু আপোনাৰ যিটো মিনাৰেল মিক্সাৰ এইবিলাক মিক্স কৰি থৈ দিছোঁ, যাতে সিহঁতৰ অলপ শাৰীৰিক গঠনটো ভাল হয়। চাওক, হাঁহ খাই আছে পানী, এইবিলাক কৰি আছে। গতিকে চাওক, আহক আমি বাহিৰলৈ যাওঁ। আমাৰ ডাঙৰ হাঁহবিলাক চাওঁ, এইবিলাক ডাঙৰ হাঁহ আমাৰ। গতিকে এইবিলাকো ঈদত প্ৰায় বুকিং আছে আমাৰ, ঈদতো গুচিয়ে যাব প্ৰায় আধা আধি ইয়াৰ পৰা হাঁহ গুচি যাব, আৰু আমি হাঁহ আনিব লাগিব, নতুন হাঁহ আনিব লাগিব। গতিকে যদি হাঁহ লাগে তেতিয়াহ'লে, বা কোৱেল পক্ষী লাগে বা বতা চৰাই বুলি কয়, তে ফোন কৰক। ফোন নম্বৰটো স্ক্ৰীণত দিয়াই আছে। আচ্ছা, এতিয়া আহকচোন। আমাৰ যিহেতু চাফাই হৈ গ'ল, মায়ে চাফা কৰি দিলে, এতিয়া আছে আমাৰ স্প্ৰে মাৰিব টাইম। মানে যিবিলাক বীজাণু আছে, বীজাণুবিলাক মাৰিব লাগিবতো। লেতেৰা হৈ থাকে বহুত। আপোনালোকে চাফা কৰাৰ পিছত এটা স্প্ৰে মাৰি দিব, যাতে অলপ মানে বীজাণুবিলাক মৰি থাকে। মই কাষে অলপ স্প্ৰে মাৰি দিছোঁ এনেকৈ, পোৱালিবিলাকো কাষে স্প্ৰে মাৰি দিছোঁ, যাতে দুৰ্গন্ধ বা মানে বীজাণুবিলাক মৰি যায় আৰু। এনেকৈ স্প্ৰে মাৰি দিব আপোনালোকেও। ভিডিঅ'টো চাই ভাল পালে যদি ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। মানে এনেকুৱা ধৰণৰ ভিডিঅ' মই আনিয়ে থাকিম আৰু দিয়ে থাকিম মানে আৰু। গতিকে ধন্যবাদ।